কালি কি আছিলে? বাৰ্থডে আছিলে। কাৰ বাৰ্থডে আছিলে? মা ভাও কি খোৱালা? কেক আনিছো, কোঠা আনিছো, তাৰপৰা কাবেলি বুট পুখুৰীত তিয়াই দিছো, তাৰপৰা মদ আনিছিলো 70 জাতি। তাৰপৰা মদখিনি নিচা নধৰে, বহুতে নাখালে। মদখিনি নিচা নধৰে? এইটো ফুলি নে কি নে চোলা? এনিছ বুলি কয়। আপোনাৰ ডিঙিতহে জেকজেককে ধৰিব, পেটত একো নহয়। নহয় নি? তাৰমানে আপোনাৰ এনে অকণমান দেৰি প্ৰেমত পোৱা নিচিনা ধৰি ছোৱালীজনী আপুনি খুব ভাল লাগিছে যেনি তাই তেনেকে চাইটকে নাম্বাৰটো দি দিয়ে দাদা ফোন কৰিম বুলি, তেনেকুৱা মদৰ কোৱালিটিবোৰ আজিকালি। আচ্ছা, এতিয়া লাও পানীয়ে যেনিবা গাহৰিয়ে সন্মান পাব আমাৰ অসমত গৰু বিহুৰ দিনা। আমুলিটো ভাঙি ফেলেতো কাউলোৱা নাযায়, নেযা মানে কেলে মাকে ক'ব গ'লে জেগাই চেগাই কামি দিব নাযাবি বুলি। সেইটো হয় বাৰু। পতাবই নোৱাৰা, চিধা কৰিব তোমাৰ হেৰি। তুমি কি কৰা? তোৰ যিয়েনো গাবা পৰা মা মোডাল কৰে, ঘৰটোহে খায় আৰু কলেজটো কৰে। আমাৰ পুৰুষৰ গাত প্ৰতিবিধি খোজে। আমি সংন গোটৰ ধাৰা হলেও মেগজিন চলাম। কালি টিকা বিষ হ'ব, দিল্লীলৈ লৈ যাম, প্লাষ্টিকৰ টিকা লগাই আনিম। হে প্লাষ্টিকৰ টিকাও পায় নেকি? আজিকালি পায় হা, কি নাই অসমত? নাই দিয়া কি আছে? ৰাজনীতিক কূটনীতি পেট কুলিবা ধৰিলে অসমত নাই কি অ? আমি মলসুৰিতাহে ঘূৰি ঘূৰি ইয়াত। চৰকাৰে এটাই বেয়া পাওঁ, ওপৰলৈ যোৱামটো নমাই আনিব নোৱাৰোতে থাকিলে কি হ'ব? প্ৰেমত পোৱা ঘৰতে ভালকে খাই নোৱাৰে।